হাই বন্ধুসকল, পোনপ্ৰথমে মোৰ নতুন ইউটিউব চেনেল বহু কথা শিকিবলৈ আপোনালোকক সকলোকে জনাইছোঁ উষ্ম স্বাগতম। বন্ধুসকল, আজি মই আলোচনা কৰিবলৈ লোৱা বিষয়বস্তুটো হৈছে টাইটানিক জাহাজৰ কিছু নজনা কথা। আপোনালোকে হয়তো শুনিছে টাইটানিক জাহাজৰ বিশ্বব্ৰহ্মাণ্ডত আলোড়ন সৃষ্টি কৰা বহু ঘটনা। তাৰ ভিতৰতো কিছুমান নজনা কথা মই আপোনালোকৰ আগত ক'ম। কিন্তু ভিডিঅ'টোলৈ আগবাঢ়ি নোযোৱাৰ আগত আপোনালোকলৈ থাকিলে এটা সৰু ৰিকুৱেষ্ট। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব নামৰ ৰঙা বুটামটো দবাই দিব, লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব আৰু মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটো এবাৰ ক্লিক কৰি দিব। লগতে বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ'টোৰ সম্পৰ্কে কিবা সুধিব লগা থাকে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব। বলকচোন এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ি। 1912 চন অৰ্থাৎ 19 শতিকা। সেই সময়ত পৃথিৱীৰ ভিতৰত মানুহৰ দ্বাৰা নিৰ্মাণ হোৱা বস্তু হিচাপে পৰিগণিত হৈছিল সেই সময়ৰ বিখ্যাত জাহাজ টাইটানিক জাহাজ, যাৰ সম্পূৰ্ণ নাম হৈছে RMS টাইটানিক অৰ্থাৎ ৰয়েল মেইল শ্বিপ টাইটানিক, যাৰ দৈৰ্ঘ্য আছিল 269 মিটাৰ, প্ৰস্থ আছিল 28.19 মিটাৰ আৰু উচ্চতা আছিল 32 মিটাৰ। হোৱাইট ষ্টাৰ লাইন কোম্পানীৰ দ্বাৰা 1909 চনৰ 31 মাৰ্চৰ পৰা 3000 কৰ্মচাৰীয়ে এই জাহাজৰ কাম আৰম্ভ কৰে। 31 মে 1911 চনত অৰ্থাৎ 26 মাহৰ মূৰতহে এই জাহাজৰ কাম সম্পূৰ্ণ হৈছিল। কিন্তু জাহাজখনৰ কিছু কাম 1912 চনতো কৰি থকা হৈছিল। এই জাহাজখনৰ কাম চলি থকা অৱস্থাত 246 জন কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে 2 জন লোকৰো মৃত্যু হৈছিল। প্ৰায় 3545 জন যাত্ৰী একেলগে যাত্ৰা কৰিবৰ বাবে সুব্যৱস্থা আছিল জাহাজখনত। এই আনুমানিক তথ্য অনুসৰি জাহাজখনৰ প্ৰথম শুভাৰম্ভ কৰাৰ দিনাখন 885 জন কৰ্মচাৰীৰে 2224 জন যাত্ৰীৰে যাত্ৰা কৰিবলৈ সাজু হৈছিল এই জাহাজখন। আপোনালোক শুনি আচৰিত হ'ব যে 1912 চনতে প্ৰথম শ্ৰেণীৰ যাত্ৰীৰ টিকটৰ মূল্য আছিল $4,350 অৰ্থাৎ $2,70,000 টকা। দ্বিতীয় শ্ৰেণীৰ বাবে আছিল $60 অৰ্থাৎ 4,000 টকা আৰু তৃতীয় শ্ৰেণীৰ বাবে আছিল $30 অৰ্থাৎ 2,000 টকা। জাহাজৰ যাত্ৰাৰ সময়ত যাত্ৰীসকলে খাবলৈ 29,000 কেজি মাংস, 40,000 কণী, 159 কেজি পিঁয়াজ, 40 টন আলু, 3600 ফল-মূল, 20,000 বিয়েৰ, 15,000 সুৰাৰ বটল মজুত আছিল। লগতে বহু খাদ্য সম্ভাৰৰ মজুত আছিল টাইটানিক জাহাজখন। যাত্ৰীসকলৰ বাবে যাত্ৰাৰ সময়ত প্ৰতিদিনেই খোৱাৰ পানীৰ পৰিমাণ লাগিছিল 61 লিটাৰ। জাহাজখনৰ মুঠ ওজন আছিল প্ৰায় 44,326 টন অৰ্থাৎ 4,63,20,000 কেজি। হোৱাৰ পাছতো ঘণ্টাত টাইটানিক জাহাজখনে 42 ডিগ্ৰীকৈ যাত্ৰা কৰিব পাৰিছিল আৰু 6 লাখ কেজি কয়লা লাগিছিল প্ৰতিদিনাই জাহাজখনত। জাহাজখনত 885 জন কৰ্মচাৰীৰ ভিতৰতে 174 জন কৰ্মচাৰীয়ে কয়লা চলোৱা কামত ব্যস্ত থাকিবলগীয়া হৈছিল। ইঞ্জিন 46 হৰ্চ পাৱাৰৰ আছিল। 10 এপ্ৰিল 1912 চনত ইংলেণ্ডৰ ছাউথ ৱাৰ্টনৰ পৰা আমেৰিকাৰ নিউয়ৰ্কৰ দিশে প্ৰথম যাত্ৰা কৰা এই টাইটানিক জাহাজখনৰ যাত্ৰাৰ সময়ত 1 লক্ষাধিকতকৈ অধিক লোকে চাবলৈ আহিছিল। অতি দুৰ্ভাগ্যজনক কথা যে কোনেও ভবা নাছিল বিশাল টাইটানিকৰ সেয়াই আছিল প্ৰথম আৰু শেষ যাত্ৰা। জাহাজখনে যাত্ৰাৰ সময়ত 2 ঠাইত ৰৈছিল। প্ৰথম ৰৈছিল শ্বেৰবাক নৰ্থন আৰু দ্বিতীয়বাৰ ৰৈছিল কেপি আইলেণ্ডত। যাত্ৰাৰ দিনাৰ পৰা 4 দিনলৈকে ঠিকেই আছিল, কিন্তু 4 নম্বৰ দিনা অৰ্থাৎ 1912 চনৰ 14 এপ্ৰিলৰ ৰাতি প্ৰায় 11:40 সন্মুখ ভাগৰ দৃষ্টি ৰখাৰ দায়িত্বত থকা ফেডেৰিক ক্লিটে হঠাৎ দেখে যে টাইটানিকৰ সন্মুখ ভাগত এক বৃহৎ বৰফৰ টুকুৰা, আৰু এই কথা জাহাজৰ প্ৰথম বিষয়াক অৱগত কৰে যদিও টাইটানিকক বৰফৰ টুকুৰাৰ পৰা ৰক্ষা কৰিবৰ বাবে অৰ্থাৎ টাইটানিকক ঘূৰাই আনিবৰ বাবে সময় হৈছিল অতি পলম। 100 ফুট উচ্চতাৰ বৰফৰ টুকুৰাত
বিশাল টাইটানিকে খুন্দা মাৰে আৰু টাইটানিকত বৃহৎ ফাটৰ সৃষ্টি হয় আৰু পানী সোমাই জাহাজৰ সন্মুখভাগ ডুবিবলৈ ধৰে। কোনো কাৰণতেই ডুবিব নোৱাৰা বুলি ঘোষণা কৰা জাহাজখন হঠাৎ ডুবিবলৈ ধৰা যাত্ৰীৰ মাজত ভয় আৰু শংকাৰ সৃষ্টি হয়। সকলোৱে নিজৰ জীৱন ৰক্ষা কৰিবৰ বাবে জাহাজত থকা লাইফবটৰ ফালে ঢাপলি মেলে যদিও প্ৰথমতে মহিলা আৰু শিশুসকলকে এই লাইফবট দিয়া হয়। আৰু এটা আচৰিত কথা যে ৪৬,৩২৬ টন ওজনৰ বৃহৎ জাহাজখনত আছিল মাত্ৰ ২০খনহে লাইফবট। লগতে জাহাজখনত যোৱা সংগীতৰ দলটিয়ে যদিও টাইটানিক উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব যোৱাৰ কথা জানিব পাৰিছিল, তথাপিও মৃত্যুৰ আগলৈকে যাতে যাত্ৰীসকলে আনন্দ মনেৰে মৃত্যুৰ কাকোৱালি ল'ব পাৰে তাৰ বাবে সংগীতৰ দলটিয়ে সংগীত বজায়েই আছিল। ইফালে জাহাজৰ সন্মুখভাগ পানীৰ মাজত সোমাই গধুৰ হৈ পৰে আৰু জাহাজৰ পিছৰ অংশ সাগৰ পৃষ্ঠৰ পৰা বহু ওপৰলৈ উঠি যায়। ফলত জাহাজখন মাজতে দুভাগত বিভক্ত হৈ পৰে। দুৰ্ঘটনা হোৱাৰ প্ৰায় ৩ ঘণ্টা সময়ৰ ভিতৰত জাহাজখন সম্পূৰ্ণৰূপে উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব যায় আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ পানী ২ ডিগ্ৰী চেলছিয়াছ অৰ্থাৎ অতিপাত ঠাণ্ডা হোৱাৰ বাবে ১৫ মিনিটতকৈ বেছি সময় কোনো যাত্ৰীয়ে জীয়াই থাকিব পৰা নাছিল। ২,২২৪ জন যাত্ৰী, প্ৰায় ১৫,০০০ যাত্ৰীৰ মৃত্যু হৈছিল আৰু টাইটানিকৰ দুৰ্ঘটনাৰ খবৰ পাই RMS কাপাথিয়া আন এখন জাহাজ উত্তৰ আটলাণ্টিক মহাসাগৰত উপস্থিত হয় আৰু প্ৰায় ৮০০ জন যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰে আৰু ২টা কুকুৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ১৫০০ যাত্ৰীৰ ভিতৰত ৪০০ জন যাত্ৰীৰহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যি হিমখণ্ডত টাইটানিকৰ খুন্দা মাৰিছিল সেই হিমখণ্ডত টাইটানিকে খুন্দা মৰাৰ প্ৰায় দুসপ্তাহৰ পিছত সাগৰ পৃষ্ঠত অৰ্থাৎ মহাসাগৰ পৃষ্ঠত বিলীন হৈ যায়। টাইটানিকৰ দুৰ্ঘটনাৰ সময়ত মিলমিনাডিন টাইটানিকৰ লগত জড়িত থকা এজন জীৱিত ব্যক্তি, যাৰ দুৰ্ঘটনাৰ সময়ত বয়স আছিল প্ৰায় ২ মাহ আৰু ২০০৯ চনত এইজন টাইটানিকৰ লগত জড়িত থকা ব্যক্তিৰ মৃত্যু হয়। ৭৩ বছৰ পাছত অৰ্থাৎ ১ ছেপ্টেম্বৰ ১৯৮৫ চনতহে এই জাহাজৰ ২টা খণ্ডক প্ৰায় ৬০০ মিটাৰ আঁতৰত ইয়াৰ ভগ্নাশেষ উদ্ধাৰ কৰে বৈজ্ঞানিকে। এই ভগ্নাশেষ উদ্ধাৰ কৰে জলপৃষ্ঠৰ পৰা প্ৰায় ১২,৫০০ ফুট গভীৰতাত। ১৯৯৭ চনত নিৰ্মাণ হোৱা টাইটানিক ছবিখনে টাইটানিকৰ এখন বিশেষ ছবিয়ে বিশেষভাৱে সমাদৰ লাভ কৰে গোটেই বিশ্বতে আৰু এই ছবিখন নিৰ্মাণৰ বাবে ১,০০০ কোটি টকাৰ খৰচ হৈছিল। ইফালে বাস্তৱ টাইটানিক জাহাজখন নিৰ্মাণ কৰোঁতে খৰচ হৈছিল মাত্ৰ ৩৫ কোটি ৭০ লাখ টকাহে। টাইটানিক জাহাজৰ ওপৰত বনোৱা ভিডিঅ'টো আজি ইমানতে সমাপ্ত ঘটিছে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তাকে মই কামনা কৰিছোঁ। আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।